নমস্কাৰ, মই উৰ্মি। আজি মই আপোনালোকৰ আগত কুৰ্তি চিলাবলৈ জোখ কেনেকৈ ল'ব লাগিব তাকে দেখুৱাবলৈ ওলাইছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহকচোন। প্ৰথমতে মই বুকুৰ জোখটো ল'ম। বুকুৰ জোখটো মই এইখিনিৰ পৰা ল'ম। এইখিনিৰ পৰা এনেকুৱাকৈ 34, এইখিনি 34 আৰু বুকুৰ ওপৰৰ অংশটো এইখিনি 34 হৈছে আৰু এই তলৰ অংশ বুকুৰ এই তলৰ অংশ এইখিনিও হ'ব 34। তাৰপিছত ল'ম কঁকালৰ জোখ। কঁকালৰ জোখটো হ'ব 29, কঁকালৰ ওপৰৰ অংশটো 29 আৰু এইখিনি হ'ব এই তলৰ অংশটো কঁকালৰ তলৰ অংশটো হ'ব 34। তাৰপিছত আমি দীঘলটো ল'ম। দীঘল কিমান দিব লাগিব, এইখিনিৰ পৰা এনেকৈ তললৈ চিধা হৈ থাকিব লাগিব, বেকা হ'লে ভুল হ'ব। এই কান্ধিৰ পৰা এনেকৈ তললৈ দি তলত যিমানখিনি লাগে সিমানখিনিয়ে দিম। এইটোৰ হ'ব 35, এইটো লাগিব 35 দীঘলটো। তাৰপিছত আমি কান্ধিৰ জোখটো ল'ম। কান্ধিটো হ'ব এইখিনিৰ পৰা এনেকৈ ল'ব লাগিব, এইখিনিৰ পৰা এইখিনিলৈ লাগিব 15। তাৰপিছত ল'ম হাতৰ জোখ। হাতৰ জোখটো এইখিনিৰ পৰা ল'ম, এইখিনিৰ পৰা এনেকৈ ল'ম, লাগিব 15। দীঘলটো হাতৰ দীঘল জোখটো 15 হ'ব। তাৰপিছত ল'ম ঘেৰাওটো, হাতৰ গোল অংশটো ল'ম। হাতৰ গোলটো হ'ব 9। আমি চাব লাগিব এনেকৈ উলিয়াই দিলে ওলাই যায় নে নাযায় হাতৰ পৰা খুলকি। এয়া দেখিছেনে, এয়া এনেকৈ, গতিকে 9 হ'ব। তাৰপিছত আমি ইয়াৰ এইটো জোখ ল'ম, এনেকৈ ঘেৰাটো, এইটো হ'ব 14.5। তাৰপিছত ল'ব লাগিব এইখিনিৰ পৰা এইখিনিলৈ লাগিব আমাক 10, এইখিনিলৈ 10। তাৰপিছত লাগিব আমাক এইখিনিৰ পৰা এইখিনিলৈ কঁকালৰ ওচৰলৈ এইখিনিৰ পৰা 13 লাগিব। আমি লিখি ল'ম জোখখিনি। আমি বুকুৰ ওপৰৰ অংশটো পাইছিলোঁ 34, তাৰপিছত বুকুৰ তলৰ অংশটো পাইছিলোঁ 34। তাৰপিছত কঁকালৰ জোখ লওঁতে পাইছিলোঁ কঁকালৰ ওপৰৰ অংশটো 29 আৰু তলৰ অংশটো পাইছিলোঁ আমি 34। আমাৰ দীঘলটো আছিল 36 আৰু কান্ধিৰ জোখোতে পাইছিলোঁ 15। হাতৰ দীঘল অংশটো পাইছিলোঁ 15 আৰু হাতৰ গোল অংশটো হিচাপ কৰোঁতে পাইছিলোঁ 9। আৰু আমাৰ জোখ লোৱা আৰু হিচাপ লিখি লোৱা হৈ গ'ল। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। আকৌ নতুন নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।